মেডিচিনটো আপোনালোকে ভাল পায় ব্যৱহাৰ কৰি চাব আৰু পিছত কমেণ্ট কৰিব বস্তুটো ভাল নে বেয়া। এনেধৰণে আপোনালোকে লগাই ৰাখিব কিছু সময় আৰু লগাই ৰখাৰ পিছত যেতিয়া চুলিখিনি গামোচা চামোচাখনে বান্ধি দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো ভালেই বাৰু, ময়ো বিন্দাছ আছোঁ। বেয়া সদায় বেয়া বেয়া বুলি মানুহে ক'ব নাপায়, বেয়া থাকিলে ভাল কৰি ল'ব লাগিব, নহয় জানো? বিশেষকৈ এতিয়া ল'ৰা ছোৱালী গৰম বন্ধৰ দিন, স্কুল যেতিয়া খুলিছিল তেতিয়াই কিছুমান সমস্যাৰ সৃষ্টি হৈছিল। সমস্যা মানে কি, সাধাৰণতে ছোৱালীবোৰ যেতিয়া চুলিবিলাক দীঘল হৈ যায় ন, ছোৱালী বা বোৱাৰী বা মানে আমাৰ মাইকী মানুহৰ কথাই কৈছোঁ সাধাৰণতে, তেতিয়া সিহঁতৰ মূৰত কি হয়, ওকণি দেখিবলৈ পোৱা যায়। এই ওকণি আমি কেনেকৈ নাশ কৰিব পাৰোঁ, আজি আপোনালোকৰ আগত তাৰ এটা গাঁৱলীয়া ঔষধ মই শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। যিহেতু আজিকালি সকলোৰে ঘৰত নিমপাত পোৱা যায়, বা নেপালেও উপায় নাই, আমি গাঁৱত নাপালেও টাউনত থকা মানুহ হ'লেও বজাৰৰ পৰা নিমপাত কিনি আনিব পাৰোঁ। এই নিমপাত আপুনি অলপ আনি ল'ব ওকণি মাৰিবলৈ। একদম অতি সহজে আমি ওকণিখিনি শেষ কৰিব পাৰিম। মই ইয়াত দেখাই আছোঁ, আপোনালোকক ভিডিঅ'ত দেখিছে নিশ্চয়। ঠাৰিৰ পৰা পাতসমূহ মই এৰাই লৈছোঁ। এৰাই লোৱাৰ পিছত ধুনীয়াকৈ পাতৰ এটাত ধুই ল'ব। যিহেতু খৰালি হ'লেও বা বাৰিষা হ'লেও পাতত ধূলি মাকতি লাগি ধৰে, গতিকে ধুই পাতখিনি পৰিষ্কাৰ কৰি ল'ব লাগিব। আৰু পৰিষ্কাৰ কৰি লোৱাৰ পাছত এটা মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব। দেখিব পাতখিনি যিহেতু শুকান ড্ৰাই হৈ থাকে, নিমপাতৰ ৰস নাই, গতিকে নামমাত্ৰ পানী অকণমান দি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব, যাতে তাৰ পৰা অকণমান জুচটো আপুনি উলিয়াই ল'ব পাৰে। বিশেষকৈ মোৰ অকণমানি ছোৱালীজনী যেতিয়া স্কুল গৈ আছিল, স্কুল গৈ থকা মুহূৰ্তত তাই মানে মূৰত ওকণি হৈছিল। চুলি দীঘল, তাইৰ লগত যিজনী ছোৱালী গৈ তাতোতকৈ চুলি দীঘল, তাইৰ মূৰত ওকণি বহুত আছিল। কিন্তু গৈ থকা মুহূৰ্তত ওকণি দুই এটা দেখিছিলোঁ, কিন্তু ভবা নাছিলোঁ যে ইমান বেছি বৃদ্ধি পাব বুলি। সেয়েহে মই ওকণিখিনি নাশ কৰিবৰ কাৰণে ভাবিলোঁ কি দৰৱ দিয়া যাব। মাহঁতৰ লগতো কথাবিলাক আলোচনা কৰিলোঁ। মাহঁতে মেডিকেয়াৰ চেম্পু লগাব ক'লে, কিন্তু মেডিকেয়াৰ চেম্পু লগাই একো ফল নাপালোঁ। তাৰপিছত দেখিলোঁ কিছুমান আমি গাঁৱৰ পোৱা ঔষধ ব্যৱহাৰ কৰি চাওঁ, কিজান সুফল পাওঁ। আৰু সেয়েহে মই আপোনালোককো মই যেনেধৰণে ব্যৱহাৰ কৰিলোঁ নিমপাত আৰু ইয়াত আৰু কাজি টেঙা, আপুনি এটা কাজি টেঙা ল'ব, মই দেখুওৱাৰ দৰে কাজি টেঙাত চেপি ল'ব, জুচ উলিয়াই ল'ব। আৰু যিখিনি আপুনি নিমপাত পেষ্ট কৰি ৰাখিছিলে সেইখিনি এটা বাউলত ওলাই ৰাখিব। তাৰপাছত আৰু পেষ্ট কৰি ৰখা নেমুৰ ৰসখিনি লগত এড কৰি দিব। যিহেতু ওকণি হ'লে বহুত দৰৱ লগায়, অন্যান্য মেডিচিনৰ সৈতে লগাব পাৰে। মই অন্যান্য মেডিচিন সৰু ল'ৰা ছোৱালীবিলাকক পচন্দ নকৰোঁ, কাৰণ কেতিয়াবা উপকাৰৰ ঠাইত অপকাৰো হ'ব পাৰে। নিমপাত যিহেতু উপকাৰী, ইয়াৰ কোনো অপকাৰ নাই। ছালৰ কাৰণে উপকাৰী, সৰু খজুলিৰ কাৰণে উপকাৰী, আমি সকলোৱে জানো। গতিকে আপুনি নিমপাত লগাই চাওক, তাত কোনো অপকাৰ নাই। অপকাৰ সলনি আপুনি উপকাৰহে পাব। লগাই চাওক আৰু পিছত মোক কমেণ্ট কৰিব। পাৰি সানিব, একো আপত্তি নাই। ওকণি যায়, খজুৱতি যায়, গাৰ খজুৱতি যায়, সেইবোৰ যায়। ধুই দিবা নহয়, চফা হৈ যাব। একো নহয়, মায়ে চফা কৰি দিব। ওকণি কাৰণে দিছে দেই। তুমি যে ওকণি উঠিলে তোমাৰ মূৰত স্কুলত উঠিলে নাই? সৰু ছোৱালী এতিয়া জিতি লগাব নোৱাৰোঁ, গতিকে ঢেৰ ওকণিও নহয় আৰু দুটামান ওকণি উঠিলে। গতিকে আমাক কুইন আইচিক মায়ে আজি ঘৰতে এটা মেডিচিন বনাই দিছে। আৰু তাইক মেডিচিনটো মানে কি হয়, আজি আপোনালোকৰ আগত আমি শ্বেয়াৰ কৰিম। যদি মেডিচিনটো আপোনালোকে ভাল পায় ব্যৱহাৰ কৰি চাব আৰু পিছত কমেণ্ট কৰিব বস্তুটো ভাল নে বেয়া। এনেধৰণে আপোনালোকে লগাই ৰাখিব কিছু সময় আৰু লগাই ৰখাৰ পিছত যেতিয়া চুলিখিনি গামোচা চামোচাখনে বান্ধি দিব আৰু শুকাই যেতিয়া আহিব
5 মিনিট মানে ৰখাৰ পিছত বাথৰুমত গৈ মূৰটো খালী পানীৰে ৱাছ কৰি দিব। চেম্পু নলগাব। আজি ফাৰ্ষ্ট ডে চেম্পু লগাব নালাগে, নেক্সট ডে চেম্পু আপোনালোকে ইউজ কৰিব পাৰে। কাৰণ আমি ইয়াত এড কৰিছিলোঁ লিমন আৰু নিম, অন্যান্যত একো নাই। গতিকে বস্তু একো এটাই বেয়া নহয়, সেইকাৰণে আজি খালী পানীৰে ধুলে একো অসুবিধা নহয়, হয় ন কুইন? চা এইজনী আমাৰ কুইনজনী। এতিয়া মায়ে গা চা ধুৱাই দিব আমাৰ কুইনজনী। নিজে অকণমান ৰখা, লগালগ নুধুবা দেই। আৰু ৰিজাল্ট কি পায় আপোনালোকে জনাবলৈ নাপাহৰিব।